নমস্কাৰ বন্ধু বান্ধৱীসকল বৰ্তমান এটা কথা এটা সেন্টেন্সৰ কাৰণে সকলোৱে চিন্তিত হৈ আছে যিসকল এসপায়াৰিং ক্যান্ডিডেটস আছে আৰু যিসকলে অলৰেডি বিএড কৰিছে বা টেট পাস কৰিছে কিন্তু এবাৰ লিস্টেড হোৱা নাই টেটত এবাৰ টেটৰ জৰিয়তে এবাৰ নিযুক্তি নাপায় বা যিসকলে এবাৰ টেট পৰীক্ষা দিব পৰা নাই এজৰ কাৰণে হওক বা এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কাৰণে হওক অহা বছৰ টেট হলে টেট পৰীক্ষা দিব বুলি ভাবি আছে আৰু কিছুমান ক্যান্ডিডেট এনেকুৱাও আছে যিসকলে 2 বছৰ পিছতো যদি টেট হয় তেনেহলে টেট দিব বুলি ভাবিছে কিছুমানে সি টেট পাস কৰি বহি আছে কিন্তু আজিলৈকে এপয়েন্টমেন্ট পোৱা নাই নিযুক্তি পোৱা নাই এই সকলোবোৰ প্ৰাৰ্থী যিসকলে ভৱিষ্যতত শিক্ষকতা কৰিব বুলি ভাবিছিলে তেওঁলোকৰ কিন্তু আজি এটা দুশ্চিন্তা সোমাইছে এই খবৰটোৰ কাৰণে এই কথাটোৰ কাৰণে যে 4-5 বছৰলৈকে আৰু নিযুক্তি নোহোৱাৰ যেটো কথা ওলাইছে মুখ্যমন্ত্ৰী মহোদয়ও যেটো কথা ব্যক্ত কৰিছে আৰু পেপাৰে পত্ৰত যেটো কথা ওলাই আছে এই কথাখিনিক লৈ চিন্তা অহাটো এটা অতি স্বাভাৱিক কথা ইয়াতে মই এটা কথা ক'ব বিচাৰো যে যিখিনি কথা বৰ্তমান ওলাই আছে সেই কথাখিনিক লৈ বহুত চিন্তা কৰি কোনো লাভ নাই কাৰণ ইতিমধ্যে দেখা গৈছে যে 2023 ৰ পৰা এনইপি যেটো লাগু হ'ব এনইপিৰ পিছত কিন্তু নিযুক্তিৰ বহুত স্কোপ ওলাব আপোনালোকে জানি থব এনইপিৰ পিছত বহুত নিযুক্তিৰ স্কোপ ওলাব বা বৰ্তমানে ওলাই আছে ইতিমধ্যে যিবিলাক সিবিএসইৰ মডেল হাই স্কুল আছে সেই মডেল হাই স্কুলত কিন্তু আজিও এটা এডভাৰটাইজমেন্ট ওলাইছে যত এলডিএ কাম একাউন্টেন্টৰ কাৰণে মানুহ বিচাৰিছে আৰু যত বিকম ডিগ্ৰীটো লাগে গতিকে এনেকৈ নিযুক্তি কিন্তু হৈ থাকিব এটা কথা ঠিক যে হিউজ নিযুক্তি যেটো 15000 20000 30000 40000 একেলগে যেটো নিযুক্তি দিয়া হৈছিল টেটৰ জৰিয়তে সেই নিযুক্তি হয়তো সাময়িকভাৱে তেনেকুৱাকৈ বন্ধ হ'ব পাৰে দ্যাট মিন্স এটো নহয় যে নিযুক্তি একেবাৰে নহব নিযুক্তি কিন্তু হৈ থাকিব আৰু বৰ্তমান এডুকেশ্যন পলিচিৰ নিডছ আৰু 2023 ৰ পিছত নিডছটো বেলেগ হ'ব আপোনালোকক এটা কথা মই প্ৰমাণ দিব পাৰো 2 বছৰ আগলৈকে কিন্তু চাকৰি কৰি থকা বা কৰি নথকা সকলেও মাস্টাৰ্স ডিগ্ৰী যে ইমান ভ্যালুএবল হ'ব বা মাস্টাৰ্স ডিগ্ৰী যে ম্যান্ডেটৰি হ'ব বা কৰিব লাগিব ইউপিত পঢ়াবলৈ মাস্টাৰ্স ডিগ্ৰী লাগা হ'ব এই কথাবিলাক কিন্তু কাৰোৰে মনত অহা নাছিল কিন্তু এতিয়া কিন্তু সেই মাস্টাৰ্স ডিগ্ৰী আজি ইমান এটা ভ্যালুএবল হৈ গল গতিকে আপোনালোকে দেখাই পাইছে যে কেনেকৈ দিনে দিনে বস্তুবিলাক চেঞ্জ হৈ আছে সেই কাৰণে মই এটা কথা আপোনালোকক কৈ থওঁ যিসকল বিশেষকৈ এসপায়াৰিং ক্যান্ডিডেটস আছে তেওঁলোকে বিশেষকৈ বহুত চিন্তা কৰি আপোনালোকে নিজৰ ষ্টাডি এৰি নিদিব নিজৰ ষ্টাডি চলাই থাকক নিজৰ প্ৰিপাৰেচন চলাই থাকক আসাম কমন এক্সাম হ'ব আসাম কমন এক্সাম যেটো হ'ব সেই এক্সামও দি থাকক আৰু এনেকৈ ৰিলেটেড এক্সাম বহুত আপোনালোকে পাই থাকিব আপোনালোকে এক্সাম বিলাক দিবলৈ নাপাহৰিব এক্সাম বিলাক আপোনালোকে দিবলৈ কেতিয়াও এলাহ নকৰিব গতিকে এই লৈ দুশ্চিন্তা নকৰি আপোনালোকে নিজৰ ষ্টাডি নিজৰ পঢ়াশুনা নিজৰ প্ৰিপাৰেচন চলাই যাওক নিশ্চয় আপোনালোকে সাকসেস হ'ব এইখিনি কথা নিজৰ বাস্তৱ অভিজ্ঞতাৰ পৰা ক'লো যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব আৰু যদি কিবা বিশেষ জানিবলগীয়া থাকে তেনেহলে মোক আপোনালোকে কমেন্ট কৰি সুধিব পাৰে ধন্যবাদ।